সকল কি খবৰ আপোনালোক সকলো ভালে আছে বৰ্তমান মোৰো ভালেই এইটো ৰমজান মাহ চলি আছে সেইকাৰণে আৰু বেছি ভাল এতিয়া আজি যোৰহাট আহিছিলোঁ যোৰহাটৰ পৰা এতিয়া সোমাই আহিছোঁ যোৰহাট বিজ্ঞান কেন্দ্ৰত মানে অলপমান ফুৰিবলৈ বৰজা ছোৱালীজনীক লৈ আহিছোঁ ফুৰিবলৈ তুমি ক'ত আহিছা সায়েন্স মিউজিয়াম কৈ দিয়া হা কৈ দিছোঁ চৰা টিকেট ঘৰৰ পৰা টিকেট লৈ ল'লোঁ লৈ আহি পেলাই সোমাই আহিছোঁ আৰু অলপমান দেখুৱাই যাওঁ তাৰপিছত এইটো হ'ল বেলিঘড়ী বেলিঘড়ীটো ইয়াত লিখা আছে এইটো হ'ল ঢেঁকীখোল ঢেঁকীখোলৰ সজাৰ ভিতৰৰ চৰাই এইটো হ'ল পিনহ'ল কেমেৰা কি ধুনীয়া আখৰ এটা লিখা আছে মৰমৰ যোৰহাট সঁচাকৈ যোৰহাটখন মৰমৰ এতিয়া ইয়াৰ ভিতৰত সোমাই যাম ইয়াৰ ভিতৰত কি আছে তাকে চাওঁ বলক সোমাই আহিলোঁ এতিয়া মই চায়েন্স মিউজিয়ামৰ ভিতৰলৈ সোমাই আহিছোঁ এইটো হ'ল গতিশীল ভাস্কৰ্য ইয়াত তেলৰ কাহিনী ইয়াৰ ভিতৰত আছে অলপ দেখুৱাই যাওঁ From Kettlewood Doors to a state-of-the-art refinery. সন্ধানৰ প্ৰণালী এবাৰ চোৱা এইফালে সাগৰৰ তলি কেনেকৈ খনন কৰে সেইটো দেখুৱাইছে শোধনৰ প্ৰণালী চাব পাৰে শোধনাগাৰৰ দৃশ্য
ক্ৰুড অইল ক'ত আহে, ক'ত ক্ৰুড অইল আহি পেলাই ৰিফাইন হয়, সেই বস্তুখিনি ইয়াতে দেখিব পাৰোঁ। হাইড্ৰ'ডুপাৰ গেছ প্লানেট। এইবোৰো তেলৰ পৰা আহিছে। যিবোৰ আপোনালোকে দেখিছে চাৰ্ফ, কলগেট, এইবোৰ তেলৰ পৰাই বনোৱা হয়। পেম্পাৰ্ছ, ৰছী, বহুত বস্তু আছে, চব এইখিনি তেলৰ পৰাই বনোৱা হয়। য়েমনৰ নিম্নভাগ। এতিয়া মই ওপৰলৈ উঠি গৈ আছোঁ। ওপৰত আৰু বস্তু আছে, মই আৰু দেখোন ওপৰত কি আছে। তলত এইখিনি বস্তু আছে, এইখিনি দেখুৱালে পাব। এতিয়া আৰু ওপৰত চাওঁ। এতিয়া এইটো মিউজিকেল টিউব। এচক তলত একো নাই, অকল ডিঙিটো ওলাই আছে। ডিঙিও নাই, অকল মাথাটোহে। ফল মূল খাই আছে, কিন্তু খাব পৰা নাই, ৰোজাৰ কাৰণে খাব পৰা নাই। বেচেৰা খাওঁ খাওঁ লাগিছে। কিন্তু বিজুলী। ছোৱালীক তলত হ'লে বাপেক ফুৰি ইয়াত ঘূৰি আছে। ছোৱালী আছে তলত, উঠিব লাগে ছোৱালী, উঠিছে বাপেক। ঘূৰিবলৈ ফুৰিবলৈ বৰ ধুনীয়া এটা ঠাই, য'ত নেকি আহি আপোনালোকে টাইম পাছ কৰিবলৈ পাৰে। খুব ধুনীয়াকৈ ইয়াত সজাই পৰা ৰাখি থৈছে। আপোনালোকৰ ইয়াত আহিব পাৰে কেতিয়াবা কিবা কামত আহিলে সোমাই যাব পাৰে। বিজ্ঞান কেন্দ্ৰ যোৰহাট।